Sorry, copyright issues. When zubeen got emotional. Song copyright issues. So mute the song, and if you new my channel please subscribe Rupam Technical channel, thanks. And like comment also. Hello বন্ধুসকল স্বাগতম জনাইছো আগতে নতুন ভিডিঅ'লৈ প্ৰিভিউ ভিডিঅ'ত দেখাৰ ধৰণে এছএছ আপোনালোকে যদি এডিট কৰিব বিচাৰে তেনেহ'লে Aalight মোচন এপছটো ব্যৱহাৰ হ'ব Aalight মোচন এপছৰ লিংক দিয়া আছে ডেছক্ৰিপশ্যনত যদি নাই আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব আৰু লগতে এটা এক্সাম ফাইল দিয়া আছে সেই ফাইলটো আপোনালোকে ডাউনলোড কৰি Aalight মোচন শ্বেয়াৰত ক্লিক কৰি ইম্পোৰ্ট কৰি ল'ব Aalight মোচনত ইম্পোৰ্ট কৰাৰ পিছত Aalight মোচন এপছটো ক্লিক কৰি অপেন কৰিব অপেন কৰাৰ পিছত প্ৰজেক্ট অপশ্যনত ক্লিক কৰিব তাৰপিছত ওপৰত জুবিন কাৰ ৰূপম টেকনিকেল ফাইলটো আপোনালোকে দেখাব সেইটো ক্লিক কৰি আপোনালোকে অপেন কৰি ল'ব অপেন কৰাৰ পিছত ইয়াত আমি কিছুমান ছেভ আৰু কিছুমান গ্ৰুপ দি থৈ দিয়া আছে আপোনালোকে ফাৰ্ষ্ট ইয়াত সংটো এড কৰি ল'ব সংটো যেহেতু মোৰ এড কৰি থৈ দিয়া আছে আমি ইয়াত এইটো ডিলিট কৰি দিম আপোনালোকে কেনেকৈ মানে সংটো এড কৰিব সেইটো মই দেখাই দিছোঁ মই সংটো যেহেতু ভিডিঅ' সৈতে দি দিম আপোনালোকে এক্সট্ৰাক্ট কৰি ল'ব তাৰ কাৰণে মিডিয়াত গৈ তলৰ প্লাছটো ক্লিক কৰি মিডিয়াত গৈ ভিডিঅ' লৈ ল'ব ভিডিঅ' লোৱাৰ পিছত ক্লিক কৰি ওপৰত থ্ৰীডট আছে ওপৰত থ্ৰীডটো ক্লিক কৰি তলৰ এক্সট্ৰা অডিঅ' লিখা আছে ক্লিক কৰি ভিডিঅ' ডিলিট কৰি দিম এনেধৰণে মানে অডিঅ'টো আমাৰ ইয়াত এক্সট্ৰা হৈ ইয়াত এড হৈ যাব ইয়াৰ পিছত আমি ইয়াত আৰু সংটো যেহেতু এড হৈ গৈছে ইয়াত আমি ইয়াত ফটোবিলাক এড কৰি ল'ব তাৰ কাৰণে ফাৰ্ষ্ট আপোনালোকে এই প্ৰজেক্টৰ সৈতে ফটোবিলাক মানে কাট কৰি ল'ব কাট কৰিবৰ কাৰণে তলৰ প্লাছটো ক্লিক কৰি মিডিয়াত গৈ মানে যোনখন ফটো আমি আপোনালোকে এড কৰিব সেই ফটোখন লৈ ল'ব ফটোখন লোৱাৰ পিছত ওপৰত থ্ৰীডটো ক্লিক কৰি ফিল কম্প'জিশ্যন কৰি ল'ব তাৰপিছত এবাৰ বেক যাওক বেক গৈ ওপৰত যিটো এৰ' অপশ্যন আছে এৰ' অপশ্যনত ক্লিক কৰি তলত আহি কাৰেণ্ট ফ্ৰেম এছ PNG লিখা আছে সেইটো ক্লিক কৰি এক্সপৰ্ট কৰি ল'ব যিবিলাক ফটো আপোনালোকে ইয়াত এড কৰি ল'ব যিটো মানে এক্সপৰ্টিং হোৱাৰ পিছত তলত ছেভ অপশ্যন আছে সেইটো ক্লিক কৰি ইয়াত ছেভ কৰি ল'ব এনেধৰণে মানে ফটোবিলাক ইয়াৰ প্ৰজেক্টৰ সৈতে মানে কাট হৈ যাব তাৰপিছত বেক যাওক বেক গৈ মানে ফটোখন ডিলিট কৰি দিম এনেধৰণে তাৰপিছত আমি ইয়াত তলত ফটোবিলাক মানে এড কৰি ল'ব তাৰ কাৰণে তলত যিটো গ্ৰুপ দিয়া আছে গ্ৰুপটোত ক্লিক কৰিব তো এডিট গ্ৰুপ লিখা আছে এডিট গ্ৰুপত ক্লিক কৰি মানে ফাৰ্ষ্ট আপোনালোকে যোনখন ফটো এড কৰিব সেই ফটোখন তলৰ একেবাৰে যোনখন ছেভ আছে তলৰ ছেভখনত ক্লিক কৰি কালাৰ এণ্ড ফিলত ক্লিক কৰি এই অপশ্যনত ক্লিক কৰিব তলৰ ষ্টাৰটো ক্লিক কৰিব তাৰপিছত যোনখন আমি এতিয়া কাট কৰিলে সেই ফটোখন ক্লিক কৰিব ক্লিক কৰাৰ পিছত প্লাছ অপশ্যন আছে ক্লিক কৰি এনেধৰণে প্লাছ অপশ্যন ক্লিক কৰি দিলে আমাৰ ফটো ইয়াত এড হৈ যাব তাৰপিছত বাকী মানে এই ছেভকেইখনটো য'ত মানে গ্ৰীণ মানে য'ত যোনকেইখন ছেভত ছেম কালাৰ আছে মানে সেই ছেভকেইখন আমি ছেম ফটো এড কৰিম যেনেকৈ ইয়াত যিহেতু গ্ৰীণ দিয়া আছে গ্ৰীণবিলাকত আমি ছেম ফটো এড কৰিম ফাৰ্ষ্ট ছেভখনত ক্লিক কৰি কালাৰ ফিলত ক্লিক কৰি এই অপশ্যনত ক্লিক কৰি তলৰ ষ্টাৰটো ক্লিক কৰি যিবিলাক য'ত মানে আপোনালোকে ফটোবিলাক থৈছে সেই প্ৰজেক্টটো আহি ল'ব অহাৰ পিছত সেই ফটোখন ক্লিক কৰিব যোনখন ফটো আমি ইয়াত ছেকেণ্ডত এড কৰিম সেই ফটোখন ক্লিক কৰাৰ পিছত প্লাছ অপশ্যনত ক্লিক কৰি মানে ইয়াত এড কৰি ল'ম ঠিক তেনেকৈ মানে এই দুইখনত ছেভত আমি ছেম ফটোখনে মানে ইয়াত এড কৰিম এনেধৰণে এড কৰাৰ পিছত আকৌ ৰেডবিলাকত আমি বেলেগ ফটো মানে এড কৰিম ছেম মানে তিনিখন ছেভতো ঠিক তেনেকৈ ভিডিঅ'ত দেখাৰ ধৰণে ছেম প্ৰচেছ কৰি আপোনালোকে ফটোবিলাক এড কৰি ল'ব যিহেতু মই ফটোবিলাক মোৰ যিহেতু ডাউনলোড কৰি থোৱা আছিলে সেইটো কাৰণে মানে ইয়াত অট'মেটিক মানে আহি গৈছে আপোনালোকৰ তাত এনেধৰণে মানে অট'মেটিক ফটোবিলাক নাহিব পাৰে সেইটো কাৰণে আপোনালোকে ইয়াত এড কৰি ল'ব ভিডিঅ'ত যেনেধৰণে মানে প্ৰচেছটো দেখাইছিলোঁ সেই প্ৰচেছটোতে আপোনালোকে ফটোবিলাক এড কৰি ল'ব এনেধৰণে ফটোবিলাক এড কৰাৰ পাছত আমাৰ ইয়াত যিহেতু হৈ গৈছে ইয়াত ফটোবিলাক তাৰপিছত বেক যাব বেক গৈ এনেধৰণে দেখা পাব ইয়াত যিবিলাক ফটো মানে ইয়াত এড হৈ গৈছে ইয়াৰ পিছত আমি ইয়াত অভাৰলেয়াৰ ভিডিঅ' এটা এড কৰি ল'ব তাৰ কাৰণে প্লাছটো ক্লিক কৰি মিডিয়াত গৈ সেই ভিডিঅ' লৈ ল'ব আপোনালোকে ভিডিঅ' লোৱাৰ পিছত এবাৰ ক্লিক কৰিব ক্লিক কৰাৰ পিছত ওপৰত থ্ৰীডট আছে ওপৰত থ্ৰীডট ক্লিক কৰি ফিল কম্প'জিশ্যন লিখা আছে সেইটো ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত ভিডিঅ'টো একেবাৰে শেষত আহিব যদি ভিডিঅ'টো বেছি আগবাঢ়ি আছে আমি কাট কৰি ল'ব এনেধৰণে মানে ভিডিঅ'ৰ প্ৰজেক্টৰ সৈতে চাৰ্জ আহি ল'ব কাচিডাল অহাৰ পিছত ভিডিঅ'টো ক্লিক কৰি ফ'ৰ অপশ্যনত থাকিব কাট অপশ্যনত ক্লিক কৰি এনেধৰণে কাট কৰি ল'ব তাত তলত ব্লেণ্ডিঙৰ অপশ্যন লিখা আছে ক্লিক কৰি লাইটিঙত ক্লিক কৰিব লাইটিঙত ক্লিক কৰাৰ পিছত স্ক্ৰীন লিখা আছে স্ক্ৰীনটো ক্লিক কৰি দিব তাৰপিছত কি কৰিব মানে এই যিটো আমি এতিয়া অভাৰলেয়াৰ ভিডিঅ' দেখিছিলোঁ এইটোত মানে লৈছিলোঁ সেই ভিডিঅ' আপোনালোকে কেনেকৈ এনেধৰণে হল্ড কৰি ল'ব হল্ড কৰাৰ পিছত গ্ৰুপকেইটাৰ তলত লৈ আনিব মানে একেবাৰে তলৰ গ্ৰুপৰ আগত লৈ আনিব এনেধৰণে তেতিয়া আমাৰ যিটো লেৰিছবিলাক মানে ইয়াৰ আগত আহি যাব ইয়াৰ পিছত আমি ইয়াত যিটো ইয়াৰ মুভমেণ্ট আৰু কালাৰ আছিলে সেইটো আমি ইয়াত এড কৰি ল'ব তাৰ কাৰণে তলত যিটো গ্ৰুপ দিয়া আছে একেবাৰে তলত এই গ্ৰুপটোত ক্লিক কৰিব তলত ইফেক্ট লিখা আছে তলত ইফেক্টত ক্লিক কৰিব তো এড বিভাগত ক্লিক কৰিব তোৰ ওপৰত চাৰ্চ কৰিব টিলছ বুলি TIL লিখি দিলে আহি যাব এনেধৰণে ওপৰত যিটো টিলছ লিখা আছে সেইটো ক্লিক কৰিব তো ষ্টাৰ ছেটিঙত ক্লিক কৰিব তাৰপিছত যিটো মানে ক্ৰপ আছে ক্ৰপটো আমি ইয়াত একো চেঞ্জ কৰিব নালাগে ক্ৰপটো অলপ প্লাছ কৰিব আপোনালোকে পাৰিলে 1
0.0.15 কৰি দিব তো অপশ্যন লিখা আছে অপশ্যনটোত ক্লিক কৰি এতিয়া আমি ইয়াত একো চেঞ্জ কৰিব নালাগে তো মিৰৰটোত আপোনালোকে অন কৰি দিব তো ইমান ইয়াত হৈ গৈছে আমাৰ টিলছ এবাৰ বেক যাব বেক আকৌ এডবাৰত ক্লিক কৰিব তাৰপিছত ওপৰত চাৰ্চ কৰিব অস্কেলেট OS লিখি দিলে আহি যাব এনেধৰণে ওপৰত যিটো অস্কেলেট লিখা আছে সেইটো ক্লিক কৰিব তো ইনষ্টলেশ্যন লিংকত ক্লিক কৰিব তাৰপিছত যিটো অস্কেলেট সেইটো ক্লিক কৰি আপোনালোকে অপেন কৰিব অপেন কৰাৰ পিছত ইয়াৰ এংগলটো 45 মানে থাকিবলৈ দিব ইকো জাষ্ট চেঞ্জ কৰিব নালাগে ইয়াত যিটো ফ্ৰিকুৱেন্সি আছে ফ্ৰিকুৱেন্সিটো আমি ইয়াত অলপ মানে ইয়াত মাইনাছ কৰিব লাগিব এনেধৰণে ফ্ৰিকুৱেন্সি 0.50 মান কৰি দিব এনেধৰণে তাৰপিছত যিটো মেগনিটিউড লিখা আছে মেগনিটিউডত ক্লিক কৰিব ইয়াত যিটো 25 আছে আমি 25টো ইয়াত মাইনাছ কৰি 20 মান কৰি দিব এনেধৰণে ইমানখিনি ইয়াত হৈ গৈছে আমি ইয়াত একো আৰু চেঞ্জ কৰিব নালাগে তাৰপিছত এবাৰ বেক যাব বেক গৈ আকৌ এবাৰ ক্লিক কৰিব তো ওপৰত চাৰ্চ কৰিব সুইং SWI লিখি দিলে আহি যাব ওপৰত যিটো সুইং লিখা আছে সেইটো ক্লিক কৰিব তাৰপিছত ইনষ্টলেশ্যনত ক্লিক কৰিব তাৰপিছত সুইংটো ক্লিক কৰি অপেন কৰিব অপেন কৰাৰ পিছত যিটো ফ্ৰিকুৱেন্সি আছে ফ্ৰিকুৱেন্সি ইয়াত 2.0080 লিখা আছে যিহেতু আমি ইয়াত মাইনাছ কৰি 40 মান কৰি দিম এনেধৰণে 48 জন মান কৰি দিম যিটো এংগল লিখা আছে তলত আকৌ এংগল 1টোত ক্লিক কৰিব এংগল 1টোতে আমি ইয়াত দিম -3 যিহেতু 30 আছে ইয়াত -3 কৰি দিম এনেধৰণে কাৰ্চৰডাল আমি ইয়াত প্লাছ কৰি -3.0 ডিগ্ৰী কৰি দিম এনেধৰণে -3.0 ডিগ্ৰী এংগলটো লিখা আছে এংগলটোত ক্লিক কৰি আমি ইয়াত কাৰ্চৰডাল মাইনাছ কৰি ইয়াত কৰি দিম আমি 3.0 ডিগ্ৰী এনেধৰণে ইয়াত আৰু আমি ইয়াত ইকো চেঞ্জ কৰিব নালাগে তাৰপিছত এবাৰ বেক যাব বেক গৈ তলৰ প্লাছটো ক্লিক কৰিব আকৌ এটা মানে এডভিউত ক্লিক কৰিব এডভিউত ক্লিক কৰাৰ পিছত যিটো মেট মাৰ্কছ কি লিখা আছে ক্লিক কৰিব তাৰ ভিগনেট লিখা আছে ভিগনেটত ক্লিক কৰিব ইনষ্টলেশ্যনত ক্লিক কৰিব তাৰপিছত ভিগনেটত ক্লিক কৰি অপেন কৰাৰ পিছত ইয়াৰ যিটো মানে সাইজ আছে সাইজটো আমি ইয়াত 95 মানে শতাংশ আছে আমি ইয়াত মাইনাছ কৰি ইয়াত 93.6 মান কৰি দিব এনেধৰণে তাৰপিছত ৰাউণ্ডনেছ আছে ৰাউণ্ডনেছটোত ক্লিক কৰিব তাৰপিছত আমি ইয়াৰ ৰাউণ্ডনেছটো দিব লাগিব 3 প্লাছ কৰি 353 মান কৰি দিব তাৰপিছত যিটো ফেডাৰ লিখা আছে ফেডাৰটো ক্লিক কৰিব তো ইয়াত আমি ইয়াত প্লাছ কৰি 0.785 মান কৰি দিব এনেধৰণে তাৰপিছত ইয়াৰ ষ্টাৰ্ণ লিখা আছে ষ্টাৰ্ণত ক্লিক কৰিব ষ্টাৰ্ণত ক্লিক কৰাৰ পিছত আমি ইয়াত এইটো সম্পূৰ্ণ প্লাছ কৰি দিম এনেধৰণে সম্পূৰ্ণ প্লাছ কৰি দিব ষ্টাৰ্ণটো তিনটোত ক্লিক তিনটোত আমি ইয়াত সম্পূৰ্ণ প্লাছ কৰি দিম তো যে ইমানখিনি হোৱাৰ পিছত আকৌ যিটো কালাৰ আছে কালাৰটো ক্লিক কৰি আমি হোৱাইট কালাৰ দি দিম এনেধৰণে তাৰপিছত বেক যাব বেক ইয়াত যিটো মানে সঠিক কালাৰটো সেইটো এতিয়ালৈকে অহা নাই যিটো মানে মুভমেণ্টটো যিহেতু হৈ গৈছে সঠিক কালাৰটো দিবৰ কাৰণে তলত আকৌ মানে গ্ৰুপটোতে ক্লিক কৰি ইফেক্টত ক্লিক কৰি এডিবত ক্লিক কৰিব তো তলত আহিব অৰ্ডাৰত ক্লিক কৰি তাৰপিছত চেনেল নেম অফ RGB লিখা আছে চেঙেটত সেইটোত ক্লিক কৰি ইনষ্টলেশ্যনত ক্লিক কৰিব চেনেল নেম অফ RGBটো ক্লিক কৰি অপেন কৰাৰ পিছত ইয়াত যিটো G আছে যিটো আপোনালোকে ইয়াত Y কৰি দিব এনেধৰণে তো ইয়াত যিটো B2 ঠাইত আপোনালোকে ইয়াত G কৰি দিব তো এবাৰ বেক যাব বেক গৈ ইয়াত এনেধৰণে অলপ মানে কালাৰটো ইয়াত অলপ এড হৈ গৈছে ইয়াত অলপ ইয়াত আমি ডাৰ্ক কৰিব লাগিব এনেধৰণে ডাৰ্ক কৰিবৰ কাৰণে আকৌ মানে আৰু এটা ইফেক্ট আপোনালোকে এড কৰিব এডিবত ক্লিক কৰি কালাৰ এণ্ড লাইটত ক্লিক কৰিব তো এক্সপ'জাৰ গামা লিখা আছে সেইটো ক্লিক কৰিব তো ইনষ্টলেশ্যনত ক্লিক কৰিব এক্সপ'জাৰ গামা সেইটো ক্লিক কৰি অপেন কৰি ইয়াত যিটো গামা লিখা আছে গামাটো ক্লিক কৰি অলপ আপোনালোকে মাইনাছ কৰিব 985 মান কৰি দিব তো ইয়াত কালাৰটো এনেধৰণে আমাৰ ইয়াত এড হৈ গৈছে আপুনি ইয়াত দেখা পাইছে চাগে এনেধৰণে আমাৰ ইয়াত কালাৰটো এড মানে হৈ যাব তো ভিডিও আমাৰ যেহেতু হৈ গৈছে তো ভিডিও সেভ কৰিবৰ কাৰণে ওপৰত যিটো এৰো অপশ্যন আছে এৰো অপশ্যনত ক্লিক কৰি তলত এক্সপোৰ্ট লিখা আছে এক্সপোৰ্টত ক্লিক কৰি ভিডিও সেভ কৰিলে ভিডিও চাই যদি ভাল পালে লাইক কৰিব কমেণ্ট কৰি এনেধৰণৰ নতুন ভিডিও পাই থকাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন অল কৰি নাপাহৰিব